নমস্কাৰ দৰ্শকসকল, ৰূপহী অসমলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। 4 দিনমান আগত যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ ৰাসৰ ৰিহাৰ্চল দেখুৱাই, যি মই সেই ৰাসখনতে আছোঁ আৰু গোটেই ৰাসখন মানে যিমান পাৰোঁ আজি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পাই জনাব। আৰু চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। বহুতে কিবা ক'ব বোলে আজি ধৰমপুৰ আৰু আমনি যুৱ সংঘৰ সৌজন্যত আমাৰ কেলিগোপাল নাটভাগ মানে মঞ্চস্থ কৰা হৈছে, য'ত গুৰুজনাৰ মহান সৃষ্টি, যাক মানে ক'বলৈ আৰু ভাষা নাই। গুৰুজনাৰ বিষয়ে গুৰুজনাৰ এক সৃষ্টি যি এতিয়া আমাৰ জোৰা হৈ আছে আৰু অলপ কিছু সময়ৰ পিছতে সূত্ৰধাৰী প্ৰৱেশ হ'ব। তাৰপিছত আমাৰ শ্ৰীকৃষ্ণৰ প্ৰৱেশ হ'ব, তাৰপৰা আমাৰ ৰাস ষ্টাৰ্ট হ'ব। আৰু মানে যিটো ভাৱ গুৰুজনাৰ যি সৃষ্টি, আৰু সকলোকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। গেটৰ পৰা ভিউটো আপোনালোকক অকণমান দেখাই দিছোঁ। মানুহ আহি আছে আৰু লাহে লাহে এয়া সুন্দৰকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে জোৰা উঠিছে আৰু শেষ হৈছে আৰু মানুহখিনিও আহি আছে লাহে লাহে। ৰাসখন হৈছে অৰূপৰ গাঁৱত আৰু মই চাবলৈ আহিছোঁ, নিমন্ত্ৰণ কৰিছে। এইকণতে আমাৰ গাঁৱৰ দাদা এজন দেখিলোঁ, দাদাজনৰ ওচৰত যাওঁ, কথা পাতোঁ। দাদা আহিলে ৰাস চাবলৈ? এয়া নিমন্ত্ৰণ কৰিলে মই বোলো আমাৰ গাঁৱৰ মানুহ আহিছে, ইয়াত অকণমান দেখুৱাই দিওঁ। এয়া দাদা আহিছে ৰাস চাবলৈ। কি ক'ব? ৰাসৰ শুভেচ্ছা থাকিল। তোমালোকৰ থাকিলে শুভেচ্ছা। ধন্যবাদ। মানুহ আহি আছে আৰু লাহে লাহে, আৰু অকণমান সময় লাগিব, আধা ঘণ্টামান লাগিব নেকি? আৰু আধা ঘণ্টামান লাগিব। মেকআপ ক'ত হৈছে? মেকআপ অকণমান দেখুৱাই দিওঁ। এয়া মেকআপ চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। এই শংকৰচৰ নেকি? শংকৰচৰ মেকআপ চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু শ্ৰীকৃষ্ণ মেকআপ চলি আছে। কি ক'বা? আহি ভালেই লাগিছে। কি ক'বা? আৰু ৰাসৰ শুভেচ্ছা জনাই দিয়া। ৰাসৰ শুভেচ্ছা মানে ভাইটি ভাইটি লাগি আছে, খুব কাম কৰিছে দেই ৰাসলৈ। আগবাঢ়িছে আৰু কিমানখিনি আগবাঢ়িছে ভাইটিয়ে নেগেৰা বজাব দেই। আৰু নৱজ্যোতিতে আহি পাইছে ন? এয়া জোৰা শেষ হৈছে আৰু নৱজ্যোতিতেও ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। এয়া দাদা শুভেচ্ছা থাকিল, ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। কি ক'ব? ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ আৰু চেনেলটোৰ জৰিয়তে তেওঁলোকে চাই আছে সকলোলৈকে ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। দেখিবলৈ পাইছে আপোনালোকে এয়া সূত্ৰধাৰী প্ৰৱেশ চলি আছে। এয়া বিশিষ্ট শিল্পী শ্ৰৱণ দা আছে আমাৰ মাজত। শ্ৰৱণ দা, এই শ্ৰৱণ দা তেখেতে খোল বজাব। দাদা শুভেচ্ছা থাকিল। ধন্যবাদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এই ভগৱানৰ ৰাস যাত্ৰা সুকলমে পাৰ হওক। এয়া ভাইটি আছে, ই নেগেৰা বজাব। ইফালে দীপাংকৰ দা আছে, কি গাব? দীপাংকৰ দাই গীতখিনি গাব। গীতখিনি গাব দীপাংকৰ দাই। আৰু বাইদেউ এগৰাকী আছে, তেখেতে গাব। এয়া শ্ৰীকৃষ্ণৰ প্ৰৱেশ হ'ব এতিয়া।
এয়া গোপীসকলৰ প্ৰৱেশ আৰম্ভ হৈছে। ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিলোঁ। ধন্যবাদ। বাহিৰৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ। মানুহ যথেষ্টখিনি আহিছে।
এয়া শংখচূড়াৰ প্ৰৱেশ হ'ব এতিয়া। থাকি গ'ল।